মনোনয়ন পত্ৰ দাখিল কৰিলোঁ এইমাত্ৰ ওলাই আহিলোঁ যথেষ্ট ঠিকে আছে কাগজ পত্ৰ দাখিল কৰিলোঁ এতিয়া আপোনাৰ ৰাইজৰ মাজত যামগৈ আজি প্ৰচেছন এটা আছে ধুলাৰ পৰা লালপুৰলৈকে যিটো সঁহাৰি দেখা পাইছোঁ আপুনি খবৰ পাইছে কি জানে লোকে লোকাৰণ্য বুলি ক'ব লাগিব একেবাৰে ৰোড ব্লকেটৰ অৱস্থা হৈ গৈছে মই গ'লেহে অলপ ৰিলিজ হ'ব পাৰে গতিকে আশীৰ্বাদ কৰিব আৰু আপোনালোক মোক দলগাঁও সমষ্টিৰ হেৰি হয় সাংবাদিক হয় মই ভাবোঁ আপোনাৰ আশীৰ্বাদ লগতে ভোটো দিব মোক তাৰ পৰা মই লালপুৰলৈ যাম কিমান আশাবাদী আপুনি গমেই পায় এতিয়া আৰু কংগ্ৰেছৰ যিখিনি আছিলে দুজনে অলৰেডি ইতিমধ্যে আপোনাৰ হেৰি ইণ্ডিপেণ্ডেণ্ট নমিনেশ্যন দিলে হুমায়ুন কবিৰে দিলে কংগ্ৰেছৰ সাধাৰণ সম্পাদক আছিলে আপোনাৰ হেৰি যুৱ মৰ্চা যুৱ কংগ্ৰেছৰ সভাপতি আছিল ধৰং জিলা যুৱ কংগ্ৰেছৰ আৰু আইনুল চাহাবে দিছে হেৰি ইণ্ডিপেণ্ডেণ্ট হিচাপে দিছে ইফালে আপোনাৰ হেৰি আছে ৰাইজৰ দল আছে গতিকে তেখেতসকলৰ মাজতে কাজিয়াটো চলি থাকিব মুজিবুৰ ৰহমান ৰাইজৰ ইফালে অসমৰ ভিতৰতে সৰ্বাধিক ভোটাৰ থকা সমষ্টি প্ৰায় 3,17,000 ভোটাৰ আছে আপুনি মনত ৰাখিব অসমৰ ভিতৰত প্ৰত্যাহ্বান আছে মই কথাটো কৈ দিওঁ অসমৰ ভিতৰত সৰ্বাধিক ভোটৰ সমষ্টি দলগাঁও সমষ্টি আৰু অসমৰ ভিতৰত ওপৰালৰ ওপৰত বাৰ ৰাখি কৈছোঁ আৰু গোটেই সমষ্টিৰ ৰাইজৰ দুৱাৰ কিবা মোৰ ওপৰত আছে অসমৰ ভিতৰত হাইষ্ট ভোট মাৰ্জিনত মই জিকিম আহিব আমাৰ এক্সট্ৰা কেম্পেইনাৰ আছে বনলা ভদ্ৰজিৎ ৰাজবংশ আহিব ডক্টৰ আদিত্য লাংটা আহিব সিৰাজুদ্দিন ৰাজবংশ আহিব আৰু কেইবাজন আহিব